আমাৰ ঘৰত ৰাতিপুৱা বা আবেলি চাহ কাপৰ লগত পিঠা এটা পালে সকলোৰে মুখত হাঁহি ওলাই যায়। সেয়েহে ভোগালী গ'ল যদিও আমাৰ কিন্তু পিঠা ৰন্ধা এতিয়াও শেষ হোৱা নাই। আজি বিশেষ পিঠা এটা ৰান্ধিম বুলি এফালে পানী বহালো, আনফালে নাৰিকল ৰুকিলো আৰু এয়া হালধি পাত কেইটামান ছিঙি আনি আগফাল আৰু পাছফালটো কাটি ভালকৈ ধুই লৈছো। আন এখন কেৰাহীত দিছো ঘিউ, তাত দিছো ৰুকা নাৰিকল, ৰুকি লোৱা গুড় আৰু কেইটামান ইলাইচি খুন্দি ললো। খুন্দনা মাৰিডাল দেখি আকৌ নাহাঁহিব। এয়া লৈছো পিঠাগুড়ি, তাত দিছো অকণমান নিমখ আৰু পানী। গোটেইখিনি ভালকৈ সানি ললো। পানী বেছিও হ'ব নালাগে, কমো হ'ব নালাগে, ঠিক এনেধৰণৰ জোখ এটা। এতিয়া হালধি পাত কেইটাত পাতলাকৈ এটা প্ৰলেপ দি তাৰ মাজত দি দিয়ক নাৰিকল। আৰু এনেকৈ পাতটো জাপি দি